Hello guys, welcome to my new YouTube channel Assamese Vlogs. So welcome আপোনালোকক আজি welcome জনাইছো মোৰ নতুন YouTube চেনেলটোলৈ। আজি মই নিউ নতুন ভিডিও এটা আপলোড কৰিম YouTube চেনেলটোত আৰু মোৰ লগত আপোনালোকে যাবলৈ পাব চাপনালা কুণ্ডলৈকে। মই ইয়াৰ পৰা বাইকত যাম চাপনালা কুণ্ড। আপোনালোকে সকলো চাই থাকিব। মই ধুব আপোনালোকক welcome জনাইছো মোৰ নিউ YouTube চেনেল Assamese Vlogলৈ। তো সকলোক ৰেডি হওঁ যাবলৈ। সো ওলাই আহি আমি ৰাস্তালৈ আহি আছোঁ। এতিয়া ৰাস্তালৈ যাম। এতিয়া আমি বাটত আহি ৰখিম। বোলে লগৰ ল'ৰাটোৱে ফোন মাৰিছে বোলে আমি আহি আছোঁ তো ওলাই থাক আৰু আমি মই ৰাস্তাত ৰখিমগৈ। তো আহি পাই যাবহি। আহি পোৱাৰ লগে লগে যাত্ৰাও আৰম্ভ হ'ব। লগে লগে আৰম্ভ হ'ব আমাৰ ভিডিঅ'টো। তো চাই থাকিব চাবলৈকে শেষলৈকে ধ্ৰুৱৰ সৈতে। চ' আমাৰ বন্ধুকেইজন আহি পাই গৈছে। সেই আমি যাবলৈ আৰম্ভ কৰিছোঁ। আমি যাম এতিয়া। স্কুটি লৈ লৈছোঁ, বাইক লৈ লৈছোঁ। আগত আছে হিমালয়া। চ' আমি যাওঁ এতিয়া ব'লক। চাপানালা আমি গেটটো আহি পাইছোঁ। যোনটো গেটৰ পৰা উঠিব পাৰি জেগাখিনি পাই গৈছোঁহি। এয়া চাওক চাহপাতৰ খেতি, সৰু সৰু পুলি চাহপাতৰ পুলি গছ ধুনীয়া বিহুৰ মাজতে আমি গৈ আছোঁ। অৱশেষত আহি আমি ৰাস্তাতে পাইছোঁ। এদিন ভেলাঘৰ। এইটো আমাৰ যিহেতু মেজি জ্বলাইছিল মানে মাঘৰ বিহুত হেৰি হৈছিল। এতিয়া আমি এজন আমি ৰখি আছোঁ আৰু দুজনমান আহি আছে শ্ল'লিকৈ। আৰু বোলে ন আমি যাওঁ আৰু আকৌ আৰম্ভ কৰোঁ। চিপছৰ পেকেট খাই পানী খাই আৰম্ভ কৰিছোঁ আকৌ যাত্ৰাটো। এই গাইছ আপোনালোকে সোমাই এজন ধুনীয়াকৈ দেখা পাইছোঁ এটা চাংঘৰ। আৰু মোৰ পিছফালে আপোনালোকে যোনটো দেখিছে এইটো ধুনীয়া চাংঘৰ। ইয়াত হয়তো মানুহ থাকে ৰাতি বা কিবা হেৰিয়ৰ চিকিউৰিটি হিচাপে। কিন্তু আমি সোমাই ধুনীয়াকৈ দেখা পাই গৈছোঁ। চাপনালা সোমাই দেখা পাইছোঁ এটি চাংঘৰ, ধুনীয়া চাংঘৰ। এয়া চাংঘৰ ধুনীয়া। আৰু আমাৰ বন্ধু দুজন আহি পাইছে। এজন আহিছে স্কুটি লৈ। এয়া মোৰ বেকত এয়া এজন। এইটো ধুনীয়া প্ৰকৃতিক পৰিৱেশৰ মাজত আমি সকলোৱে আজি বিলীন হ'বলৈ ওলাই আহিছোঁ। বন্ধুকেইজনক অকণ আঁতৰত থৈ মই নিজে অকলে আহিছোঁ অকণ প্ৰাকৃতিক পৰিৱেশৰ মজা ল'বলৈ। চোৱা আহি অকণ জংঘলৰ মাজলৈ অকণ সোমাই আহিছোঁ। ধুনীয়া ধুনীয়া গছ মোৰ পিছফালে দেখিবলৈ আছে। ধুনীয়া গছ, ধুনীয়া মাটিত, ধুনীয়া হাৱা, ধুনীয়া ৰ'দৰ পোহৰত আমি একদম পূৰা মজা হৈ ধুনীয়াকৈ চাবলৈ আহিছোঁ আমি চাপানালা। অৱশ্যে আমি এইটো চাপানালা চাবলৈ অহা নাই। আমি আহিছোঁ আজি ইয়াত পিকনিক কৰিব মানে এনেই লগৰসমূহৰ লগত কৰিবৰ কাৰণে। চ' ইমান ধুনীয়া পৰিৱেশৰ মাজত আমি আহি গৈছোঁ এতিয়া। আৰু বেছি দূৰ নাযাওঁ, কিবা বাক্সাক ওলাই যাব পাৰে তো অকণ ভয় চয় থাকে। চ' আমি ইয়াৰ পৰাই মই উভতি দিছোঁ। ধুনীয়া পৰিৱেশ আপোনালোকে দেখিব পাইছে। চ' আৰু বহুত ভাল ভাল বস্তু আছে আগত। তামাম বস্তু আছে সেইবোৰক চাবলৈ পাব।
মোৰ ইয়াত জোতা পৰিছে যে পানীৰ মাজে মাজে জুৰিৰ মাজে মাজে আহি আছোঁ আহি পাই গৈছোঁহি আমি চাপানালাত আছোঁ আমি এয়া চাওক ভাৰতৰ হেৰি বনাইছে প্ৰাউড টু বি ইণ্ডিয়ান ইয়াত সৰু মন্দিৰ আমাৰ বন্ধুবিলাক গৈ আছে আগত এয়া পানী গৈ আছে সময় যিদৰে গতিশীল সেইদৰে পানীও একেদৰে গতিশীল গৈ আছে পানী গৈও থাকিব এয়া আমাৰ ব্লগ কৰি আছে মোবাইলেৰে ব'লা আগলৈ গৈ থাকোঁ ব'লা আজি জনসমাগম হৈছে সেই বহুত মানুহ আহিছে আজি ইয়ালৈ এজনে ব্লগ কৰি আছে মেডিচিনৰ স্কুলৰ ষ্টুডেণ্ট আহিছে আজি ইয়ালৈ সৰু জলপ্ৰপাত বৈ আছে ওখ গছ আৰু আগলৈকে যাম ব'লক অতি সোনকালে যাম আগলৈকে একেবাৰে পাহাৰৰ মাজত DSLR সৈতে একেবাৰে নেচাৰেল ফটোগ্ৰাফাৰ ইহঁতক কৈ দি আছোঁ মই আৰু এয়া পানীৰ মাজে মাজে একেবাৰে ওপৰলৈকে যাব লাগিব এই দেখিছে ওপৰৰ শিল দেখিছে শিল মানে ধুনীয়াকৈ বিউটি মানে একদম ধুনীয়া বিউটি ফ'কাছ এটা আহি আছে আৰু মোৰ লগৰ কেইজন সেইজন গৈ আছে আগত চবলক আকৌ যাওঁ ওপৰলৈকে গৈ আকৌ ভিউ পইণ্ট এটা দেখুৱাম চবলক DSLR বলক অৱশেষত খোজকাঢ়ি আহি খোজকাঢ়ি আহি আমি পাই গৈছোঁহি পিছফালে এখন হৈছে জলপ্ৰপাত দিছে ওপৰলৈকে চাওক মই দেখুৱাই দিম তো জলপ্ৰপাতৰ একেবাৰে ওচৰত মই ব্লগিং কৰিবলৈ ওলাই আহিছোঁ মোৰ লগত আছে আৰু এজন ব্লগাৰ একেবাৰে জলপ্ৰপাতৰ ওচৰত একেবাৰে পানীৰ মাজত ৰ'দ আহি আছে ৰ'দৰ মাজত ঠাণ্ডা বতাহ লৈ একেবাৰে সুন্দৰ পৰিৱেশৰ মাজত আমি আজি আহিছোঁ চাপানালা কুণ্ড ৱেলকাম টু চাপানালা কুণ্ড আপোনালোক যোন আহিব বিচাৰে চাপানালা কুণ্ডলৈ আহিব পাৰে আৰু অলপ পাহাৰ ওপৰলৈকে উঠি যাওঁ এতিয়া পাহাৰ ওপৰলৈ দেখিছোঁ তলত আছে জুৰিটো চাওক এতিয়া সময় হৈছে 2টামান বাজিছে 2:30 বাজিছে 2:30 তো আমি জলপ্ৰপাতৰ পৰা এতিয়া আমি ঘূৰিম বুলি ভাবিছোঁ ঘূৰি আমি গৈ এতিয়া কিবা এটা খাম মানে আমি আনিছোঁ লগত ৰুটি আৰু মাংস লৈ আহিছোঁ সেয়া খাম খাই লৈ আমি একেবাৰে ঘৰলৈ যাম আৰু সেয়াই আছিলে ফাইনেলি আমি পাহাৰৰ পৰা নামি আহি এটা জেগা চিলেক্ট কৰিছোঁ এই জেগাটোত আমি এতিয়া খাম ৰুটি আৰু মাংস তো মই ৰুটিটো দেখুৱাই দিছোঁ বাৰু এটা মই খাম ৰুটি আৰু পানীৰ সৈতে আৰু এয়া মাংস আছে মাংস আছে আমি টিফিনত পুৰা ধুনীয়াকৈ মাংস চাংস লৈ আহিছোঁ এতিয়া ফাইনেলি ইমান কষ্ট কৰাৰ পিছত পাহাৰৰ পৰা নামাৰ পিছত জুৰিত যোৱাৰ পিছত আৰু ভিডিঅ' বনাৰ পিছত লাষ্টত আমি এটা খানা খাই অলপ সময় ৰেষ্ট লৈ ৰাওনা হ'ম ঘৰলৈ অ'কে তো খাই বৈ চাপানালাত অলপ সময় ৰেষ্ট লৈ আমি চাপানালাৰ পৰা এতিয়া ৰাওনা হৈছোঁ ঘৰৰ অভিমুখে আৰু বাই বাই চাপানালা আৰু বাই বাই আপোনালোকক আজি আমি